ছাত্ৰ ছাত্ৰীসকল, মই মমিতা মলি বুঢ়াগোহাঁই শিৱসাগৰৰ দিচাং ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। আজি তোমালোকৰ মই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞান খণ্ডটিৰ এটি বিষয় লৈ আহিছোঁ আৰু সেই প্ৰথম অধ্যায়টো আছে তোমালোকৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ আৰু তাৰ আজি যিটো শিকন বিষয় সেইটো অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা। যিহেতু অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা প্ৰায় 14টামান আছে, গতিকে এটা পাঠত গোটেই কথাখিনি সামৰিবলৈ অসুবিধা, গতিকে তোমালোকে বুজি পোৱাকৈ মই অৰ্থনীতি বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ 3টা খণ্ডত অন্তৰ্ভুক্ত কৰি পাঠ প্ৰস্তুত কৰিছোঁ। তাৰে এইটো হ'ল প্ৰথম খণ্ড। প্ৰথমে তোমালোকে চাই লোৱা অৰ্থবিজ্ঞাননো কি। সমাজ আৰু সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগটোৱেই হ'ল অৰ্থবিজ্ঞান। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অৰ্থবিজ্ঞান বিষয়টো ভালদৰে জানিবলৈ হ'লে অৰ্থবিজ্ঞানৰ যিবিলাক মৌলিক ধাৰণা আছে সেই ধাৰণাবিলাক সম্পৰ্কে প্ৰথমে জানি ল'ব লাগিব বা জ্ঞাত হ'ব লাগিব। আচলতে কি হয়, এই ধাৰণাবিলাক আমি সচৰাচৰ দৈনন্দিন জীৱনত যি অৰ্থত ব্যৱহাৰ কৰোঁ, অৰ্থবিজ্ঞানত কিন্তু সেই অৰ্থবিলাক অলপ বেলেগ ধৰণৰ হয়। গতিকেই অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাসমূহ জনাটো প্ৰয়োজন আৰু মৌলিক ধাৰণা যথেষ্টখিনি আছে। আজি মোৰ এই পাঠত মই তাৰ কেইটামানহে অন্তৰ্ভুক্ত কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি মই এই পাঠটোৰ জৰিয়তে তোমালোকক অৰ্থনীতিৰ 4টা মৌলিক ধাৰণা সম্পৰ্কে কিছু ধাৰণা দিবলৈ চেষ্টা কৰিম আৰু সেইকেইটা হ'ল 1 নম্বৰ বস্তু বা সামগ্ৰী গুডছ আৰু 2 নম্বৰ উপযোগিতা ইউটিলিটি, 3 সম্পদ ৱেল্থ আৰু 4 অভাৱ ৱান্টছ। প্ৰথমে আমি বস্তু বা সামগ্ৰী গুডছ কাক বোলে তাক চাই লওঁ আহা। মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱা কাৰ্যক অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। বস্তুক 2টা ভাগত ভগোৱা হৈছে। এটা হ'ল ফ্ৰী গুডছ মুক্ত বস্তু আৰু অন্যটো হ'ল ইকনমিক গুডছ আৰ্থিক বস্তু। আৰ্থিক বস্তুক আকৌ পুনৰ 2টা ভাগত ভগোৱা হৈছে। এটা হ'ল ভোগ্য বস্তু যিটো ইংৰাজীত কোৱা হয় কনজিউমাৰ গুডছ আৰু অন্যটো হ'ল মূলধনজাতীয় বস্তু যিটো ইংৰাজীত কয় প্ৰডিউচাৰ গুডছ অৰ কেপিটেল গুডছ। প্ৰথমে আমি মুক্ত বস্তু আৰু আৰ্থিক বস্তু কি তাক চাই লওঁ আহা আৰু এই দুয়োটাৰ পাৰ্থক্য কি হ'ব পাৰে সেইটো মন কৰি লওঁ আহা। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে তোমালোকে উদাহৰণ কেইটামান মন কৰি লোৱা। বাওঁফালে দিছোঁ সূৰ্যৰ তাপ, বতাহ আৰু বৰষুণৰ পানী আৰু সোঁফালে দিছোঁ বৈদ্যুতিক বাল্বৰ পোহৰ, বিজুলী পাংখাৰ বাঁহ আৰু পানী মটৰৰ পানী। এতিয়া চোৱা, সূৰ্যৰ তাপ যেতিয়া তোমালোকে পাবলৈ ইচ্ছা কৰিবা, সূৰ্যৰ তাপ পাবৰ কাৰণে তোমালোকে কোনো অৰ্থ ব্যয় কৰিব নালাগে। এইটো প্ৰকৃতিত মুক্তভাৱে পোৱা যায়। আনহাতে সেই একে পোহৰখিনি যদি তুমি বৈদ্যুতিক বাল্বৰ জৰিয়তে পাবলৈ বিচাৰা তেতিয়া কিন্তু তুমি অৰ্থ ব্যয় কৰিব লাগিব। ঠিক তেনেকৈ প্ৰকৃতিত যিটো মুক্ত বতাহ, সেই বতাহটো পাবৰ কাৰণে তুমি কোনো অৰ্থ ব্যয় কৰিব নালাগে। কিন্তু যদি বিজুলী পাংখাৰ বাঁহ পাবৰ কাৰণে তুমি ইচ্ছা কৰা তেনেহ'লে তুমি অৰ্থ ব্যয় কৰিব লাগিব। আকৌ বৰষুণৰ পানীৰ ক্ষেত্ৰতো ঠিক একে কথা। বৰষুণৰ পানী প্ৰকৃতিত মুক্তভাৱে পায়, এইটো পাবৰ বাবে তোমালোকে অৰ্থ ব্যয় কৰিব নালাগে। কিন্তু পানী মটৰৰ পৰা যিটো পানী আমি লাভ কৰোঁ, সেই পানীটো পাবৰ কাৰণে কিন্তু আমি অৰ্থ ব্যয় কৰি পানী মটৰ বহুৱাব লাগিব, পাইপ ফিটিং কৰি টিউবৱেলৰ লগত সংযোগ কৰিব লাগিব, এনেকুৱা ধৰণে। গতিকে যিবিলাক বস্তু প্ৰকৃতিত মুক্তভাৱে পোৱা যায় সেইবিলাকক মুক্ত বস্তু বুলি কোৱা হয় আৰু যিবিলাক বস্তুৰ বাবে আমি অৰ্থ ব্যয় কৰিব লাগে সেই বস্তুবিলাকক আমি আৰ্থিক বস্তু বুলি ক'ব পাৰোঁ। গতিকে এইখিনি হ'ল আৰ্থিক বস্তু আৰু এইবিলাক হ'ল মুক্ত বস্তু। আৰু আৰ্থিক বস্তু আৰু মুক্ত বস্তুৰ মাজত আৰু এটা পাৰ্থক্য আছে, সেইটো হ'ল ইয়াতে তোমালোকে চালে দেখিবা মুক্ত যিবিলাক বস্তু, এই মুক্ত বস্তুবিলাক যথেষ্ট পৰিমাণে প্ৰকৃতিত পোৱা যায়। অৰ্থাৎ মানুহে যিমান বিচাৰে তাতোতকৈ বেছি পৰিমাণত থাকে। অৰ্থাৎ চাহিদাতকৈ মুক্ত বস্তুৰ যোগান প্ৰচুৰ। আনহাতে যিবিলাক আৰ্থিক বস্তু, সেই আৰ্থিক বস্তুবিলাক কিন্তু মানুহে বিচৰা পৰিমাণতকৈ অলপ কম থাকে। গতিকে এইবিলাক বস্তুৰ যোগান চাহিদাতকৈ সীমিত। বুজি পাইছা? ঠিক আছে। আৰ্থিক বস্তুৰ আকৌ ভাগ 2টা। এটা হ'ল ভোগ্য বস্তু, আনটো হ'ল মূলধনজাতীয় বা
উৎপাদক বস্তু। ভোগ্য বস্তু হ'ল সেইবিলাক যিবিলাকে প্ৰত্যক্ষভাৱে আমাৰ অভাৱ পূৰণ কৰে। আনহাতে মূলধনী সামগ্ৰী হ'ল যিবিলাক উৎপাদিত সামগ্ৰী পুনৰ উৎপাদনত ব্যৱহাৰ কৰা হয়, সেইবিলাক হ'ল মূলধনী সামগ্ৰী। উদাহৰণস্বৰূপে তোমালোকে চাব পাৰা যন্ত্ৰপাতিবিলাকৰ কথা। যন্ত্ৰপাতিবিলাক প্ৰথমতেতো কোনোবা উদ্যোগ প্ৰতিষ্ঠানতে সেইবিলাক উৎপাদন কৰা হয়, নহয় জানো? পুনৰ সেই যন্ত্ৰপাতিবিলাক আকৌ অন্য দ্ৰব্য উৎপাদনত ব্যৱহাৰ কৰা হয়। গতিকে যন্ত্ৰপাতিবিলাক হ'ল মূলধনী সামগ্ৰী। এটা অতি সহজ উদাহৰণ তোমালোকে ল'ব পাৰা, সেইটো হ'ল আমাৰ কঠীয়াৰ বাবে যিখিনি ধান আমি ৰাখোঁ, সেই ধানখিনিও মূলধনী সামগ্ৰী। কিয়নো কঠীয়াৰ বাবে ৰখা ধানখিনি সেই ধানখিনি আমাৰ উৎপাদনৰে এটা অংশ, যিটো পুনৰ উৎপাদনত ব্যৱহাৰ কৰা হয়। বুজি পাইছা? ঠিক আছে। এইখিনিতে তোমালোকে এটা কথা মন দি লোৱা, আমাৰ যিবিলাক ভোগ্য বস্তু, সেই ভোগ্য বস্তুবিলাকক প্ৰস্তুত সামগ্ৰী বুলি কোৱা হয়, আৰু যিবিলাক মূলধন জাতীয় বস্তু, সেই মূলধন জাতীয় বস্তুবিলাকক অন্তৰ্বৰ্তী সামগ্ৰী বুলি কোৱা হয়। এইবিলাক মধ্যৱৰ্তীকালীন সামগ্ৰী, কাৰণ এইবিলাক পুনৰ আকৌ উৎপাদনত এইবিলাকক ব্যৱহাৰ কৰা হয়। তোমালোকক আৰু এটা কথা ইয়াতে কৈ থওঁ, বস্তুৰ এই ভাগকেইটাৰ উপৰিও আৰু এটা ভাগত ভাগ কৰিছে। সেই ভাগ অনুসৰি বস্তুক দুটা ভাগত ভগাইছে। এটা হ'ল ভৌতিক, আনটো হ'ল অভৌতিক। আৰু ভৌতিক বস্তু হ'ল সেইবিলাক যিবিলাক বস্তু আমি চকুৰে দেখি স্পৰ্শ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে চকী, মেজ, ঘৰ দুৱাৰ, যন্ত্ৰপাতি, খাদ্যবস্তু আদি ভৌতিক বস্তু। আনহাতে অভৌতিক বস্তুবিলাক আকৌ আমি স্পৰ্শ কৰিব নোৱাৰোঁ। যেনে শিক্ষক, চিকিৎসক আৰু আৰক্ষী আদিৰ যিবিলাক সেৱা, সেই সেৱাবিলাকক আমি অভৌতিক বস্তুৰ শাৰীত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। এইবাৰ আমি উপযোগিতা কি চাওঁ আহা। কোনো বস্তুৰ বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা যিটো ক্ষমতা, বস্তুৰ সেই ক্ষমতাটোকে উপযোগিতা বুলি কোৱা হয়। উদাহৰণ হিচাপে আমি চাব পাৰোঁ যে ভোকাতুৰ এজনৰ বাবে এসাঁজ ভাতৰ উপযোগিতা আছে, কিয়নো ভাত সাঁজে তেওঁৰ অভাৱ পূৰণ কৰিব। ঠিক তেনেকৈ ৰোগী এজনৰ বাবে ডাক্তৰৰ সেৱাৰ উপযোগিতা থাকে। আকৌ তোমালোকৰ ক্ষেত্ৰত যিহেতু তোমালোক ষ্টুডেণ্টছ, গতিকে তোমালোকৰ এই স্কুল বেগটোৰ উপযোগিতা আছে, কিয়নো স্কুল বেগটো নোহোৱা হ'লে তোমালোকে কিতাপখিনি হাতত নিব লাগিলেহেঁতেন। গতিকে বেগটোৱে তোমালোকৰ এটা অভাৱ পূৰণ কৰিছে। লগতে শ্ৰেণীকোঠাত ব্যৱহৃত তোমালোকৰ যিবিলাক কলম, বহী, সেই কলম বহীবিলাকে তোমালোকৰ এটা অভাৱ পূৰণ কৰিছে। গতিকে তোমালোকৰ বাবে এই কলম আৰু বহীৰ উপযোগিতা শ্ৰেণীকোঠাত যথেষ্ট আছে। ছাত্ৰ ছাত্ৰীসকল, আমি এইবাৰ অন্য এটি অৰ্থনীতিৰ মৌলিক ধাৰণা সম্পদৰ বিষয়ে চাওঁ আহা। তোমালোকে এটা কথা মন কৰিবা, বস্তু মাত্ৰেই সম্পদ কেতিয়াও নহয়। যিকোনো এটা বস্তু সম্পদ হ'বলৈ 4টা বৈশিষ্ট্য বা গুণ থাকিব লাগিব। সেইকেইটা হ'ল 1 নম্বৰ উপযোগিতা, আৰু 2 নম্বৰ অপ্ৰচুৰতা বা দুৰ্লভতা, আৰু 3 নম্বৰ হস্তান্তৰযোগ্যতা, আৰু 4 নম্বৰ বাহ্যিকতা। ইয়াৰে তোমালোকে উপযোগিতা মানে কি ইতিমধ্যে গম পাইছাই, যে যিবিধ বস্তুৰ উপযোগিতা থাকে, অৰ্থাৎ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা থাকে, সেই বস্তুবিধ সম্পদ হ'ব। আৰু সম্পদৰ দ্বিতীয়টো বৈশিষ্ট্য যিটো অপ্ৰচুৰতা, ইয়াৰ অৰ্থটো হ'ল সম্পদবিধ প্ৰচুৰ হ'ব নালাগিব, মানে য'তে ত'তে হঠাতে মুক্তভাৱে পোৱা হ'ব নালাগিব, ইয়াৰ যোগান সীমিত হ'ব লাগিব। সম্পদৰ অন্য এটা বৈশিষ্ট্য হ'ল ইয়াৰ বাহ্যিকতা গুণ, অৰ্থাৎ বস্তু এবিধ সম্পদ হ'বলৈ হ'লে তাৰ বাহ্যিকতা গুণটো থাকিব লাগিব। আৰু বাহ্যিকতা হ'ল গুণটো এনেকুৱা ধৰণৰ যে আমি যিকোনো এটা বস্তু যেতিয়া ভাবোঁ বস্তু এটাৰ কথা, তেতিয়া বস্তুটোৰ এটা অৱয়ব আমাৰ চকুৰ সন্মুখলৈ যেতিয়া আহে, তেতিয়া আমি ভাবিম যে সেই বস্তুটোৰ বাহ্যিকতা গুণ আছে। যেনে ধৰা বিজুলী পাংখা এখন। বিজুলী পাংখা এখনৰ কথা ভবাৰ লগে লগে আমাৰ বিজুলী পাংখাখনৰ এটা অৱয়ব আমাৰ চকুৰ সন্মুখলৈ আহি যায়। সম্পদৰ অন্য এটা বৈশিষ্ট্য হ'ল হস্তান্তৰযোগ্যতা। হস্তান্তৰযোগ্যতাৰ অৰ্থ হ'ল মালিকীস্বত্বৰ পৰিৱৰ্তন হোৱা। উদাহৰণস্বৰূপে আমি এটুকুৰা মাটিৰ কথা ধৰিব পাৰোঁ। এটুকুৰা মাটিৰ হস্তান্তৰযোগ্যতা আছে। যেতিয়া এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিক মাটি এটুকুৰা বিক্ৰী কৰে, তেতিয়া সেই মাটি টুকুৰা গৰাকীৰ পৰিৱৰ্তন হ'ব পাৰে। গতিকে সেই মাটি টুকুৰাৰ হস্তান্তৰযোগ্যতা আছে বুলি ধৰি ল'ব পাৰি।
আনহাতে এনেকুৱা কিছুমান বস্তু আছে আকৌ যিবিলাকৰ হস্তান্তৰ যোগ্যতা নাই, অৰ্থাৎ মালিকী স্বত্বৰ পৰিৱৰ্তন কৰিব নোৱাৰি। যেনে উদাহৰণ হিচাপে ধৰা তোমালোকে খেলুৱৈসকলৰ যিটো খেলৰ প্ৰতিভা বা গায়ক এজনৰ যিটো প্ৰতিভা বা চিত্ৰকৰ এজনৰ ছবি অঁকাৰ যিটো প্ৰতিভা বা দেশপ্ৰেমিক এজনৰ দেশক ভাল পোৱাৰ যিটো প্ৰৱণতা তেওঁলোকৰ, সেইবিলাক হ'ল অন্তৰৰ কিছুমান গুণ আৰু সেইবিলাকৰ কোনো ধৰণৰ হস্তান্তৰযোগ্যতা নাই, অৰ্থাৎ সেই গুণবিলাক এজনৰ পৰা আনজনলৈ মালিকী স্বত্বৰ পৰিৱৰ্তন কৰিব নোৱাৰি। গতিকে এজন দেশপ্ৰেমিকৰ দেশক ভাল পোৱাৰ প্ৰৱণতা বা অন্য এজন খেলুৱৈ প্ৰৱণতা খেলৰ যিটো, এইবিলাকক সম্পদ বুলিব নোৱাৰি। গতিকে যিকোনো এটা বস্তু সম্পদ হ'বলৈ হ'লে এই 4টা বৈশিষ্ট্যৰ অতি প্ৰয়োজন। এতিয়া আমি অৰ্থনীতিৰ 4 নং মৌলিক ধাৰণাটো আলোচনা কৰোঁ আহা, আৰু সেইটো হৈছে অভাৱ, ৱান্টছ। সাধাৰণতে কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ বাবে ব্যক্তি এজনৰ যি আকাংক্ষাৰ সৃষ্টি হয় তাকে অভাৱ বুলি কোৱা হয়। আৰু এইবোৰ নথকালৈকে ই অভাৱ হিচাপে বিবেচিত হ'ব, আৰু যেতিয়া এইবিলাক পূৰ হ'ব তেতিয়া সেই অভাৱ পূৰণ হ'ল বুলি ভাবি লোৱা হ'ব। আৰু তোমালোকে উদাহৰণ হিচাপে চোৱা, কিছুমান ব্যক্তি আছে আকৌ যিবিলাকৰ হয়তো অন্ন বস্ত্ৰ বাসস্থান যি মৌলিক 3টা প্ৰয়োজন তাৰে হয়তো অভাৱ আছে, তেতিয়া সেইটো তেওঁলোকৰ বাবে অভাৱ হ'ব। আনহাতে এনে কিছুমান মানুহ আছে আকৌ যিবিলাকে দৈনন্দিন ব্যস্ততাৰ মাজত অৱসাদ দূৰ কৰিবৰ বাবে হয়তো গান শুনিবলৈ ইচ্ছা কৰিছে বা ছবি এখন অংকন কৰিবলৈ ইচ্ছা কৰিছে, তেতিয়া সেই আকাংক্ষাটো যিটো সৃষ্টি হয় সেইটো তেওঁলোকৰ বাবে অভাৱ হিচাপে পৰিগণিত হ'ব। ছাত্ৰ ছাত্ৰীসকল, আজি মই মোৰ এই পাঠত তোমালোকক অৰ্থবিজ্ঞানৰ 4টা মৌলিক ধাৰণাৰ সম্পৰ্কে কিছু ধাৰণা দিলোঁ। সেইকেইটা হ'ল বস্তু বা সামগ্ৰী, উপযোগিতা, সম্পদ আৰু অভাৱ। মোৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ অন্যান্য যিবিলাক মৌলিক ধাৰণা অৰ্থবিজ্ঞানৰ সেইবিলাক অন্তৰ্ভুক্ত কৰিম। আজিলৈ তোমালোকৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।